সকলোকে স্বাগতম জনাইছোঁ আন্তৰিকতাৰে। আশা কৰোঁ সকলো ভালে কুশলে আছে। মই বাৰু ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। ছোৱালীজনীও বহুখিনি সুস্থ হৈছে। মই আজি বনাম চাওক, পনীৰ অকণমান বনাম, কিন্তু কিহেৰে বনাম জানেনে? মই ইয়াতে কেঁচা হালধি আৰু ভেদাইলতা একেলগে বটি থৈছোঁ, এইখিনিৰে পনীৰ বনাম। অকণমান শ'ল মাছ লৈছোঁ, এইখিনি বনাম ডাঠা আলুৰে। আৰু এয়া কটা শাক ভাজিম। এয়া মাছ আছে, কিন্তু এই মাছখিনি আজি নবনাওঁ। কটা শাক ভাজিম, এয়া বনাম অকণমান শ'ল মাছেৰে। পনীৰখিনি বনাম, কেঁচা হালধি ভেদাইলতা একেলগে বটি লৈছোঁ, তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া মই পনীৰখিনি অকণমান ভাজি ল'ম। পনীৰখিনি পনীৰখিনি অকণমান ভাজি ল'ম, আৰু ইফালে মাছখিনি বনাম। মাছখিনি মই কেঁচাকেই বনাম, ফ্ৰাই নকৰোঁ, আৰু মছলাও বিশেষ মছলা ব্যৱহাৰ নকৰোঁ। ইয়াতে নহৰু দিম, ইয়াতেও বিশেষ মছলা ব্যৱহাৰ নকৰোঁ। অকণমান বাটাৰ পনীৰ মছলা দিম, আৰু ইয়াতেও অকণমান জালুকৰ গুড়ি দিম। এনেদৰেই বনাম নিমখ হালধিৰে সৈতে। বাৰু আপোনালোকক দেখুৱাম বাৰু, চাই থাকিবচোন ভিডিঅ'টো। আৰু সকলোৱে কমেণ্ট কৰিব, এটাকে লাইক দিব। আপোনালোকৰ মৰম চেনেহৰ বাবে আপোনালোকক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিবচোন। এয়া ভেদাইলতাখিনি এনেকৈ দিছোঁ, ইয়াত কেঁচা হালধিও একেলগে বটি দিছোঁ, আৰু এয়া মাছখিনি কেঁচাকৈ এনেকৈ মছলাত দি লৈছোঁ অকণমান সময়, আৰু অলপ সময় এইখিনি শুকাই যোৱাৰ পিছত এই ডাঠা আলুখিনি দিম, আৰু ইয়াতো এতিয়া মই পনীৰখিনি দি দিম। পনীৰখিনি এনেদৰে দি দিলোঁ। বিলাহীখিনিৰ সৈতে মাছখিনি এনেকৈ ভাজি লৈছোঁ, লৈ ডাঠা আৰু আলুখিনি দি দিম। পনীৰখিনি এইখিনি আৰু অকণমান সিজিবলৈ দিম। অকণমান গোটাকৈ ৰাখিম বাৰু, পনীয়া নকৰোঁ। এনেদৰে এতিয়া কটা শাকখিনি ভাজিম। এয়া কটা শাকখিনি ভাজিম, আৰু ভাজিলে এনেদৰে এয়া মাছৰ তৰকাৰী উতলি আছে। ইয়াত যিহেতুকে জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই, সেয়া তৰকাৰী কালাৰটো এনেদৰে আহিছে। ইয়াত অকণমান ধনিয়া গুড়ি আৰু নহৰু পিঁয়াজ, আৰু এয়া কটা শাকখিনি ভাজিছোঁ এনেদৰে। আৰু এয়া ভেদাইলতা আৰু কেঁচা হালধিৰে সৈতে পনীৰখিনিও হৈ গ'ল। তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ সকলোৱে চাই পেলাই এটাকৈ কমেণ্ট কৰিব, লাইক এটা দিব। সকলোকে আন্তৰিকতাৰে পুনৰ মৰম কথা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ আহিছোঁ। ধন্যবাদ।